यहाँ का माहौल नहीं खराब करेगा एकदम। बच्चों को जाके संभालो, पढ़ाओ लिखाओ, संस्कार दो बच्चों को। 11 साल का बच्चा साला पोर्नोग्राफी देखता है, लड़की को रेप करने की कोशिश कर रहा है। कौन सिखाया? पुलिस सिखाया ये? नहीं, जो की कोई बोला ये कहता है थप्पड़ खाएगा अभी तुम। पहचानो है तेरे को मैं, समझा? एक जो तीनों अभी बका ना, तीनों को पहचान रहा हूँ मैं। आप लोग अपने अपने घर जाइए, अच्छे से रहिए। ये साले ये 2-3 जो चिल्ला रहे हरामी यही है, यही है बदमाश समाज के, उंगली करता है यहाँ पे। चलो घर जाओ सब, घर जाइए। कीर्ति कोमल आमार एक स्टूडेंट लिडार है, कीर्ति कोमल आमार एक अखमिया लड़ा है, तार अगेन्स्ट एक अनअखमिया बा एक एनेका मानु तार पिछत সেই সব কাহিনী কৰি লৈ পুরা মানুক মিসগাইড কৰাৰ চেষ্টা কৰা হৈছে। যিমান এটো ড্ৰাগছ মাফিয়া আছে, যিমান অপজিশনৰ যে পলিটিক্স কৰাৰ চেষ্টা কৰি আছে, সেই সব কথা ওলাই লৈ এটো চেষ্টা কৰি আছে, যেটো আমি নিন্দা কৰোঁ, যেটো ডেফিনেটলি ইমান চিপ स्टान्ट्स বুলি আমি নিজে ভাল নাপাওঁ। এনেকুৱা মানুহ মই না বিচাৰোঁ কি তাৰ এনেকুৱা মানুহৰ সামনে আমাৰ ইমেজ ভাল হ'ব লাগে। আই ডোণ্ট ৱান্ট মাই গুড ইমেজ, আমি তাক না বিচাৰোঁ। লাগি আছে ডেফিনেটলি মই তাৰ আগত আছোঁ। চ' আই ডোণ্ট মাইণ্ড দ্যাট, লেট দেম ডু দেয়াৰ ৱৰ্ক। যি কৰা আছে কিয় কৰি লেগা মেৰা ज़्यादा से ज़्यादा, যি কৰিব লাগে কৰি লিয়ক। আমি একো নাযায়, আমি আমাৰ কাম প্ৰপাৰলি কৰিম, আমি সচ্চাই লৈ কাম কৰিম, আমি যি কাম আছে কৰি যাম। আৰু এইটো লৈ আমি কোনো কেতিয়াও হিচাপক পাত্তা বেছি নাদিওঁ। যোনে যা ভাবি আছে, যি কৰি আছে কৰক। মই প্ৰফেচনেলি আমাৰ কাম কৰি আছোঁ। যি কি আমাৰ প্ৰফেশ্যনটো মই নাভাবোঁ, আমি ম্যানিপুলেট না কৰোঁ। আমি মানুহ লৈ মানে হয় না কি এই সব না হয়। মই সিধা সিধা মানুহ আছি, ভাল লাগিলে কৰিম, বেয়া লাগিলে না কৰিম, सिंपल আছে। हाँ, तो আমি যদি ইয়াত पाऊँ कि बहुत निगेटिविटी আছে हमारे अगेंस्ट, नौगांव क्या होता है, मैं सर्विस से छोड़ दूंगा। अगर ज़्यादा होगा निगेटिविटी मेरे अगेंस्ट में, तो आई एम नॉट गोइंग टू टॉलरेट दिस नॉनसेंस। लाइफत बहुत बेसी बेसी ভাল কাম কৰাৰ আছে, বহুত ভাল ভাল কৰাৰ ৰাস্তা। অৰ্থাৎ আপুনি নগাঁও আনন্দ মিশ্ৰ ডাঙৰীয়াক আপোনাক আমি এনবি নিউজলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ঋতুজি। আৰু প্ৰথমে এটা প্ৰশ্ন সুধিছোঁ, আপুনি কিমান দিন আৰু অসমত আছে? আছোঁ মই, মানে মোৰতো অলমষ্ট ডান আছে। এটা ফৰ্মেল এটা লেটাৰ ইছ্যু হ'ব, সেইটো আমি ৱেইট কৰি আছোঁ। তো বাকী ডান আছে, মই বস্তু সামান পঠাই দিছোঁ। তো আই থিংক বাই নেক্সট উইক আই শুড বি এবল টু গো। নেক্সট মানে কামিং উইকত আমি যাব পাৰোঁ। মানে 7-8 দিন আৰু অসমত আছে মেক্সিমাম, আই বিলিভ। য়েছ। আৰু আপোনাৰ যিমান বয় বস্তু আছে সেইখিনি অলৰেডি? ইমান বয় বস্তু নাই, মোৰ বাইক আছিলে, গিটাৰ আছে, সেইটো গ'ল। বাকী অলপ চলপ কাপোৰ আছে, বাছ ইমানেই আছে, যিটো লৈ মই আকৌ গুচি যাম। আপুনি অসমত কিমান দিন থাকিলে? অসমত মই ফেব্ৰুৱাৰী 2017 আহিছিলোঁ, এণ্ড অফ ফেব্ৰুৱাৰী। তাৰপিছত এতিয়া লাইক আগেইন দ্য বিগিনিং অফ জানুৱাৰী, মানে পুৰা জানুৱাৰী। তো অলমষ্ট 17 আহিছিলোঁ, তো পুৰা 17, 18, 19, 23, 7 অলমষ্ট 7 বছৰ, অলমষ্ট 7 ইয়াৰ্ছ। আৰু 7 বছৰত আপুনি ইমান ধুনীয়া অসমীয়া শিকিলে, ক'ৰ পৰা শিকিলে? সেইটোতো মই ইনফেক্ট মই সেইটো কম। মই আগতেতো 2 বছৰ অলমষ্ট আমি ভিজিলেন্সত থকাৰ কাৰণে ফিল্ড এক্সপ'জাৰটো হোৱা নাছিলে, তো সেইকাৰণে অলপ দেৰি হৈ গ'ল মই শিকাটো। তাৰপিছত মই চৰাইদেউত যেতিয়া ফাৰ্ষ্ট পষ্টিং গ'লোঁ, তাত যোৱাৰ পিছত মই গাঁও, কিয় চৰাইদেউত তো গাঁৱত মই অলপ হওঁ গাঁও ঘূৰি থাকোঁ। তো মই যেতিয়া ডাইৰেক্টলি মানুহৰ লগত কথা পাতিব নোৱাৰিলে, তো নিজক বহুত লিমিটেড ফিলিং আহে। তো সেইটো কাৰণে নিজে নিজে হৈ গৈছে। কেনেকুৱা হ'ল ময়ো গম পোৱা নাই, কেনেকুৱা শিকি গ'লোঁ। বাট পাৰহাপছ মই এইটো কমিউনিকেট কৰিব বিচাৰোঁ একদম। সেইকাৰণে আপুনি দেখিব কেতিয়াবা মই ইংলিছ, হিন্দী যি টি লগাই ঠেলি ঠালি কথা কওঁ। তো মানে কোৱা মানে মই কথাটো ক'ব বিচাৰোঁ, মানে যিটো আছে মনৰ ভিতৰত সেইটো প্ৰকাশ কৰি দিব বিচাৰোঁ। তো সেইটোত কৰাত আই ডোণ্ট নো, অসমীয়া মানে ধুনীয়া ভাষা। আপুনিতো নিজে ইমান কোৱাই, তো আপুনি গম পাব। মোৰ কাৰণেতো ইমান মিঠা চুইট লাগে, কোৱাত ইমান ভাল লাগে, মানে কেতে ৰহ ইউ নো। আই ফিল ইট ৰিয়েলি নাইচ টু স্পীক। আপুনি ৱেষ্ট বেংগলতো আছিলে? হয়। আৰু অসমতো আছে। অকণ ভাষাটোৰ মিল আছে, দুইটা ভাষাৰ অলপ মিল আছে। বাট আই থিংক আছমিজৰ নিজৰ এটা কেৰেক্টাৰ আছে। তো কোনো মিল মানে তো এনেতে হিন্দী লৈও মিল আছে, সংস্কৃত লৈও মিল আছে, তো মিল আছে। বাট দুটা ডিফাৰেণ্ট ভাষা, আই থিংক ইউ নো, কমপ্লিটলি ডিফাৰেণ্ট। তো বহুত এইটো মানে মই এতিয়া মানে অলপ চলপ আছে যি ক'ব পাৰে কি এইটো যেনেকৈ সংস্কৃতৰ লগত যিমান মিল আছে বা হিন্দীৰ লগত যিমান মিল আছে, ইমানেই বেংগলীৰ লগত মিল আছে। তো মই সেইকাৰণে ক্ৰেডিটটো পুৰা বহুত মানুহ কয় মোক যে আপুনি কিয় বেংগলী জানে, অসমীয়াটো ফটকে শিকি গৈছে। আমাৰ এইটো নহয়, দিছ ইজ এ ডিফাৰেণ্ট লেংগুৱেজ। তো আপুনি যদি ইউ নো, ইটছ নট লাইক দ্যাট, ইটছ এ ডিফাৰেণ্ট লেংগুৱেজ। আপুনি যদি কিয় ইণ্ডো আৰিয়ান লেংগুৱেজ হয়, তো যদি কোনো আপুনি গুজৰাটীও জানিলে আপুনি অসমীয়া শিকাটো ইমানেই মানে ডিফিকাল্ট বা সৰল হ'ব, যিমান আপুনি বেংগলী দিয়ে অসমীয়া শিকাটো হয়। আপুনি ইমান দিন অসমত থাকিলে, এতিয়া বিদায় পৰত আপুনি ইয়াৰ পৰা কি লৈ যাব? আপুনি মানে ইয়াৰ পৰা আমি দুটা বস্তু, যেটা এটা মানে ফেইথ ইন হিউমেন ইম'শ্যনছ, সেইটো মই লৈ আছোঁ। যিটো হয় না কি গুডনেছ, বিলিভ ইন গুডনেছ। মানুহ সঁচাকৈ ভাল হ'ব পাৰে, মানে উইদাউট এনি ফেক থিংছ ইন ইট, হয় না। সেই বস্তুটো মই শিকিছোঁ ইয়াত, হয় না। মতলব যদি কোনো মানুহ সঁচাকৈ আপুনি ভাল দেখিছে,
সঁচাকৈ ভাল আছে নাটক কৰা নাই সেইটো মই ইয়াত গাঁৱত গৈ ঘৰত গৈ মানুহ লগত পাই সচমে যে কহতে না আচ্ছা আদমি সেইটো মই অসমত পাইছোঁ জেনুইনলি যোনে আপোনাৰ লগত কিছু নবিচাৰে মোক আপুনি মই এটা এক্সাম্পল আছোঁ মোক চাওঁ ইমান মানুহ মৰম কৰে ভাল পায় কি পায় মোৰ কিছু নাপায় তো দিছ লাভ দিছ এফেকশ্যন যিটো জেনুইন এণ্ড বিলিভ মি ইটছ নট এইটো ফেন টাইপৰ নহয় মই যিটো ফিল কৰিছোঁ ন এই ফেন টাইপৰ হয় যেনেকৈ হিৰো হিৰ'ইনক ভাল পায় এণ্ড ইট ইজ নট লাইক দেট উইথ মি I have felt that personal connect যেতিয়া মানুহ লগ পাওঁ মই এটা পাৰ্চনেল কানেকশ্যন মই ফিল কৰিব পাৰোঁ সেই বস্তুটো মই শিকিছোঁ এণ্ড দিছ হেজ মেড মি হাম্বল প্ৰথম মই বহুত গ্ৰাউণ্ডেড ফিল কৰোঁ বহুত মতলব একদম কেতিয়া জমিন में धस जाओ ऐसा महसूस होता है তো সেইটো প্ৰথম ফিল কৰোঁ ছেকেণ্ডলি সেইটো ভৰসা ৰাখোঁ কি কেতিয়াও কাৰো লগত বেয়া নকৰিম মই সেইটো মোক অসম শিকাই পঠাব মই য'ত যাম অসমৰ যি এইটো শিক্ষা আছে সেইটো প্লাছ এট দ্য ছেম টাইম এটা যি এক্সপেক্টেশ্যনছ অসমৰ জনতাৰ মোৰ কাৰণে আছে কি মই কেতিয়াও ভাল কৰোঁ নকৰোঁ বেয়া কৰিব নোৱাৰোঁ বা মোৰ ট্ৰাষ্ট যিটো কৰে সেই ট্ৰাষ্টটো ৰাখা সেইটো মই সदैव কৰি থাকি বিলিভ মি মই য'ত না কিয় থাকোঁ মই যদি কোনো বেয়া কৰি দিওঁ মই কি ভাবিম অসমত ইমান প্যাৰ মৰম দিছে কি ভাবিব এই ল'ৰাটোক ইমান ভালকৈ কৰি পঠাইছিলোঁ কি কৰি আছে তাত গৈ তো এইটো এটা মোৰ কাৰণে এটা কনচাইন্স কিপাৰ নিচিনা অসম থাকিব আপুনি অসমৰ পৰা যাবগৈ কিন্তু অসমৰ মানুহে আপোনাক কিন্তু খবৰ ৰাখিব আমি যেটো ফিল পাইছোঁ যে বিহাৰটো কি কৰি আছে প্ৰতিটো খবৰ ৰাখিব এইটো এটা এক্সট্ৰা প্ৰেছাৰ আপোনাৰ কাৰণে প্ৰেছাৰ নকম এটা মাৰ্গদৰ্শন কম সেইটো মোৰ কাৰণে এটা ভাল পোৱা বস্তু কিয় মই নিজে যেতিয়া মই পুলিচত মানে যি কি কৰোঁ মোৰ চিপাহী হওক বা মোৰ যিমান অফিচিয়েলছ হওক মই তাক বহুত ৰেচপেক্ট দিওঁ जेन्युइन रिस्पेक्ट दूँ मानो बहुजन साहब आगे है तुम इसको इतना क्यों चढ़ाता है मैं नहीं चढ़ाता हूँ मैं उसको रिस्पेक्ट करता हूँ रियली रिस्पेक्ट तार माथार ऊपर तो होमगार्डर माथार ऊपर जी अशोक स्तम्भটো থাকে राइट टिल डीजी रैंक हे अशोक स्तम्भটো माथार ऊपर থাকে तो इज्जत तो कम कत হৈ গল ৰেসপন্সিবিলিটি বেলেগ হ'ব পাৰি ইজ্জত কম নহয় হেই যি ইজ্জত দিছো মই তাক দি কি দেখিছো জানে আপুনি মানুহজন বেয়া না কৰে হ্যাঁ তার ইন্টিগ্রিটি যেটো হয়তো ইনট্যাক্ট থাকে যে কামৰ কাৰণে মানে যে প্ৰয়াসটো থাকে এটো ম্যাক্সিমাম থাকে হেই কথাটো মই শিকিছো তো যে ৰেসপেক্ট মই পাই আছো যে মৰম মই পাই আছো যে মানুহ মোৰ ওপৰত দেখি আছে কি কৰি আছো দিস ইজ এটো প্ৰেছাৰ না হয় হেতু এটা মই ৰেসপেক্ট পাইছো ৰেসপেক্টটো ৰাখাৰ কাৰণে এই ইজ্জতটো ৰাখাৰ কাৰণে তেতিয়া মই যেনেকা মোৰ সিপাহী মোৰ লগত কেতিয়াও বেয়া কৰা নাই মই আশা কৰো কি যেনেকা মোৰ ৰেসপেক্ট তাক মাৰ্গদৰ্শন দিছে অসমৰ জনতাৰ ৰেসপেক্ট আৰু মৰম মোক সেই মাৰ্গদৰ্শনটো দিব কি মই কেতিয়া বেয়া নকৰো মই তাৰ নজৰত কেতিয়াও গিৰিব নপাৰো আমি বহুত ধৰণৰ এনেকৈ নিউজ কৰি থাকোঁ আজি 15-16 বছৰ ধৰি আমি বাতৰি কৰি আছোঁ ক'ৰবাত শেহতীয়াকৈ আমি দেখোঁ ধৰক তিনিচুকীয়াত কিবা এটা ক্ৰাইম হৈছে নলবাৰীত কিবা এটা ক্ৰাইম হৈছে যেতিয়া আমি নিউজটো কৰোঁ তলত কিছুমান কমেণ্ট আহে আনন্দ মিশ্ৰক লাগে তিনিচুকীয়াত কিবা হৈছে আনন্দ মিশ্ৰক লাগে সাধাৰণতে আহে এই যে ফেইথটো আপুনি কেনেকৈ গেইন কৰিলে যে কিবা এটা ক'ৰবাত যদি কিবা এটা মানে কেঅটিক চিটুৱেশ্যন হৈছে কণ্ট্ৰলৰ বাহিৰত গৈছে মানুহখিনিয়ে ভাল পোৱা নাই লোকেল পাব্লিকে তাত কমেণ্ট আহে আনন্দ মিশ্ৰক আমাৰ ইয়ালৈ পঠিয়াব লাগে এই ফেইথটো আপুনি কেনেকৈ পালে আৰু সেইটোৰ কাৰণে কেতিয়াবা আপুনি আপোনাৰ ফেটাৰ্নিটিত কেতিয়াবা ঈৰ্ষাৰ কাৰণ হৈছে নেকি সেকেন্ড কোয়েশ্চনটো মই নাজানো কি হৈছে কি হোৱা নাই কোনে কি ভাবে হা বাট ফাৰ্স্ট পাৰ্টটো যেটো আছে ফেইথটো কেনেকৈ আহিছে আই বিলিভ না মানুহ যে আছে না আপনি সকল মানুহকে लगातार ঠগাব নোৱাৰে ইউ নো होता ना कि यू कैन অলপ মানুহ পুরা টাইম ঠগাব পাৰে হয় না বহুত মানুহ অলপ টাইম ঠগাব পাৰে সকল মানুহ সকল টাইম পুরা টাইম ফটাব নোৱাৰে তো আই বিলিভ ইট ইজ দ্য ম্যাটার উইথ মি তো জনে না বিলিভ কৰে হেতু আমি ক'ব নোৱাৰো কিয় বাট জনে বুজিব ৰিয়েলি বিচাৰে আপোনাৰ মাধ্যমত কি হয় বিকজ আই কানেক্ট জেনুইনলি मैं जो अपने लोग कनेक्ट हूँ जेन्युइनली कनेक्ट हूँ मैं जो अपना प्रॉब्लम तो हूँ एंड इफ आई रियली वांट टू आई विल मतलब मोर जिमान क्षमता আছে তাৰ ভিতৰত मैं जेन्युइनली एटो কৰিম ओके और मैं केতিয়াও हेतु ना भाबो मैं जज ना करो मानुक बहुजन হয় যেনেকা ল'ৰা হয় ছোৱালী হয় কেতিয়াবা পার্সোনাল ইস্যুজ হয় তাৰ কোনো কিছু কৰি আছে বেয়া ফটো লগাই দিছে কোন কি কৰিছে তো হেতু লৈ যে মই কৰে আই কিপ देयर यू नो যেটো প্রাইভেসি মেইনটেইন কৰি লয় তাক যি আমি ৰিজাল্ট হেতু কৈছে মই দেখিছো তো ভয় কৰি আছিল কোড দিম মকি কোশ্চেন কৰিব তুমি কিয় কৰিব গৈছে হেতু কৰে জেনাৰেলি হয়তো কেতিয়াও নকয় নো ডোন্ট জাজ পিপল ইফ ইউ কাম এন্ড টেল মি কি মই হেতু হৈছে স্যাৰ মই এটো এনেকা কৰিছো আই নেভাৰ জাজ ইউ ইউ আর হিউম্যান বিং আপুনি যি পয়েন্ট লৈ আহিছে তাত লৈ
তো আই বিলিভ সেইটো লৈ কোনো জেগাত এটা ফেথ গৈছে কি আই ডোন্ট জাজ পিপল মই এটা পজিটিভ সলিউশন খোজো আই ডোন্ট ট্রাই টু টেক এনি নেগেটিভ ভিউ অন টু এনিথিং সেইটো আছে থার্ড আছে কি যে ওয়ার্ড অফ মাউথ হয় না কি মই আর আপনি আজি কথা পাতি আছো হোয়াট এভার এক্সপিরিয়েন্স আপনি মোৰ লগত কথা পাতি যেটো পাবো নিশ্চয় আপনি গৈ বন্ধু কব কি আনমিশাৰ লগত কথা পাতিলো সেইটো কথা কলো সেইটো কৈছে মোৰ মনত হয় এনেকা আছে তো দিস মেসেজ পাসেস অন ইউ নো তো সেইটো এটা মুখ্যমন্ত্ৰী গৰাকীয়ে মাজে সময় এনেকুৱা এটা কথা কয় কেতিয়াবা সেই কথাখিনি আপোনাক মিন কৰি কোৱানছা লাগে नहीं एटो की होइसे মই কম कि मैक्सिमम मानो क्योंकि अनफॉर्चुनेटली फॉर्चुनेटली মোক ইমান সেন্টার অফ থিংস কৰি দিছে कि दुनिया एटो जी होबो सब মোক ইমান না হয় মোৰ নিচিনা বহুত মান ইয়াত অফিসার আছে আর যেটো কোনি কয় মানে স্যার কয় বা কোনো বেলেগো কয় এটা ডাঙৰ পার্সপেক্টিভ হয় হেতু হতো মত মাথাটো ন আহিব कि মোৰ নিচিনা মানুহ আছে মানে গিটাৰ বজাব নালাগে পুলিশ অফিসাৰে গান গাব নালাগে ভাষণ দিব নালাগে কেমেৰা লৈ লগত ফুৰিব নালাগে এই ধৰণৰ যেটা কথাবিলাক কয় नहीं गिटार तो मैं अकेला ना बजाऊं और बजाए मैं यस अलप दिखाई दी जाऊं अलप मोर आउटगोइंग नेचर टू आसे तो बट मैं एटू एक्चुअली एटू एनेका भाबा नहीं बट जिटू जदि कोनो डायरेक्शंस केति आहिसे बा कोनो इंस्ट्रक्शंस आहिसे हकलर कारणे आहिसे मोर कारणे आहिसे तो हकल मानिसे मको मानिबो लागे तो एनेकाई भाबो बट मैं पर्सनल कोनो एटू ना माने केतिया আপোনাৰ ফেটাৰনিৰ কেতিয়া আপুনি কোনবাই আপোনাৰ প্ৰতি জেলাসি ফিল কৰিছে এটো জেলাস তো আই ডোন্ট নো ৰিয়েলি हां বা কেতিয়া এটু অলপ কাৰোৰ কথা মানে মোক জেলেসি না লাগে बट मोर এনেকা লাগে কি यार মানে কি ঠিক है মানে এতিয়া আপুনি ইউ ক্যান বই আছে অলপ কথা কব পাৰে এটা ইটস নট জেলেসি বিকজ মই তাৰ ভিতৰত জেলেসি না চাও তাৰ ইচ্ছাটো দেখিব পাৰো তাৰ ইচ্ছা আছিল এনেকুৱা হোৱাটো হয়তো হেও বিচাৰে এনেকা অলপ পোৱাটো আনন্দ মিশ্ৰ নহয় তাৰ নিজৰ নিচিনা बट কেতিয়া এনেকা লাগে कि तारो इच्छा आছিলে মই अननेसेसरी एक्स्ट्रा फुटेज खाई आसो तो लगे कि यार हमको भी मिलना था तुम सब अकेला ही खा रहे हो टाइप से तो हेतु एक दुजনৰ চাইছো মই तो मैं भाबू कि मैं जिमान बिचारो कि भाई मैं बिचारा नहीं देखिए बहुत लोग ना समझता नहीं इस बात को मैं केतिया अपनी जिमान अपना फ्रेटर्निटी आसे मीडिया अपनी होदी लोग काउ कोई मैं यदि एक दिन भी किसी को बोला हूं कि सर मेरे को न्यूज़ पे बुला लो मुझे चला दो मेरा न्यूज़ मो न्यूज़ टू डाल दो आहोक मैं अपना प्रेस बाइट दिबो बिचारो मैं केतियाও কৰা নাই জীবনত করনে বিকজ আই ডোন্ট বিলিভ ইন দ্যাট সিরিয়াসলি মই নিজৰ কাম কৰি গৈ থাকো না এটো আমি নিজে বিচাৰো আপোনাক এটো সঁচা আজি দৰ্শকসকলক আমি কওঁ যে আমি বিচাৰো আপোনাক দ্যাটস নাইস অফ ইউ বাট এটো বাট আনফরচুনেটলি বহুজন মানুহ ভাবে কি এজ ইফ কি মই যেটা কোলে ক্যামেৰা লৈ ফুৰি মই ক্যামেৰা লৈ নফুৰো সকলৰ যে পকেটত আজিকালি মোবাইল ফোন আছে ক্যামেৰা আছে তো যিমান বেলেগ ফুৰি আছে ইমানো মই ফুৰি আছো আই এম নট ক্যামেৰা এটো এ দুজন আছে যোক ভাল পায় না এটা সাবজেক্ট যেনেকা আর্টিস্ট হয় आर्टिस्ट এটা সাবজেক্ট খুজি থাকে ভাল সাবজেক্ট পালে ড্রয়িং বনোৱা ভাল পায় है ना তো এনেকুৱা এটা দুটা লৰা আছে যে হয়তো মোক এজ আ সাবজেক্ট ভাল পায় কি তাক মোক লৈ কিছু কৰাটো ভাল পায় মোক কৈ থাকে স্যার আপোনাৰ এটো অলপ ভাল লাগে মোক অলপ কৰিব বিচাৰো আই ডোন্ট স্টপ देम আৰু আজি তো জি আছো মই আর আপনি ঠিক আছে অলপ ইয়াং আছো কথা পাতি আছো 10-20 years down the line जेती अपनी जवानी को घूम के देखेंगे कि बेटा किया क्या जवानी में है तो वो जवानी क्या जिसकी कहानी ना हो हाँ तो जी जवानीर कोनो कहानी ना ये तो की जवानी हो আপুনি ইমান ধুনিয়াকে কথাবিলাক কৈছে বহুতে কয় যে আনন্দ মিশ্ৰ আৰু এটা ৰূপ আছে বহুত মানে বহুত ক্ৰুড হয় মাজে মাজে বহুত হিংসা আছে আনন্দ মিশ্ৰৰ দুটা ৰূপ আছে হিংসা মানে যে পুলিশ বৰ্ডিত থাকে আনন্দ মিশ্ৰ বেলেগ এটা ৰূপ থাকে আছে এক্স্যাক্টলি না বেলেগ না হয় হেতু মোৰ ৰূপ হয় হেতু বেলেগ কি হয় দ্যাটস পার্ট অফ ইট এটা হোল পুরা বস্তুটো যেনেকে এটা পিজাত এটা টমাটো থাকে পনীরও থাকে है ना তো এনেকুৱা মোৰ এই যে ভাল মানুহৰ কাৰণে পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম হেতু মোৰ ৰূপ আছে ভাল মানুহ মই হাত জোৰ কৰি পাওঁ থাকিম বেয়া মানুহ তেতিয়া মোৰ আপনি উগ্ৰ ৰূপ যেটো দেখিব পাৰে হেতু আছে এইটো আছে মই পুলিশ হওঁ ট্ৰেইনড পুলিশ অফিসার হওঁ এটা মানে যে প্ৰান্ত দিয়া মই আহোঁ যে বেল্টৰ দিয়া আহোঁ তাত सीधा एक्शনৰ মানুহ হওঁ তো মই বেয়া মানুহ সামনে থাকিলে তেতিয়া তো মোৰ উগ্ৰতম ৰূপ চাব পাৰে আপুনি ক্ৰোধ আমাৰ বহুত আছে মেনি অফ টাইম মানুহ কয় না কি মান হাঁহি কিয় থাকে আই এম কিপিং মাই অ্যাঙ্গার इन कंट्रोल मैं निजर गुस्सा को कंट्रोल करा कर हाई थाको मुस्कुराते रहो गुस्सा कंट्रोल में रहेगा टैप टू खुलिब দিব না লাগে আছে हेतु मोर আছে बिकॉज इफ যদি মই কোনো বেয়া বস্তু চালে মেৰ বৰ্দাশ্ত नहीं होता মই আপোস কৰিব নোৱাৰো মই ন হয় মই চেষ্টা কৰিলেও ন হয় কেতিয়াবা বিপদটো পৰিছে হেতু কাৰণে নাই কি বিপদ পৰে নাই পৰা বিপদ হেতে কব যেতিয়া মই মৰি যাম তেতিয়া কব আপুনি কব পাৰি হয় বিপদত পৰিছিলে মৰি গল হ্যাঁ মই যিমান দিন জিন্দা আছো হেতু বিপদ না কেতিয়াবা ভুল হৈছে এই খংটো এনুকা কোবাত আপুনি খং দেখাইছে হেতু হে মানুহজন ধৰ নিৰীহ আছিল কেতিয়াবা নাই পুলিচত হোৱা নাই
পুলিচৰ কেতিয়াও হোৱা নাই কোনো নিৰীহ ব্যক্তি আপোনাৰ হাতত কেতিয়াও মই কৰা নাই এনেকুৱা কোনো নিৰীহ মানুহক আজি এটা নগাঁৱৰ ইনচিডেণ্ট মানুহৰ মনত পৰি থাকে মোক লৈ তো মই সেইটো নামটো ল'ব নাই মই বুজি পাইছোঁ বাট সেইটোৱে মই নিজে কোভিড পজিটিভ আছিলোঁ বুজিব লাগে দেট ৱাজ আই হেড নাথিং টু ডু উইথ দেট আনফৰ্চুনেটলি যি কৰিছে যি হৈছে সেইটো ঠিক ও বাত নিকৰতে বাট এগেইন মই তাত নাছিলোঁ মই কৈ দিবা নাই কি গৈ কৰি দিয়ক বা মই গমেই পোৱা নাছিলোঁ কেনেকুৱা কি হৈছিলে হোৱাৰ পিছত মোক জনাইছিলে এজন তো ইট হেজ নাথিং টু মই জীৱনত কেতিয়াও এইটো নকৰিম কি একজন কমজোৰ মানুহ মই কৈছোঁ মই পুলিচত কিয় আহিব বিচাৰিছোঁ ইউ ন বিকজ আই অলৱেজ ৱান্ট টু টেক চাইড অফ দ্য উইক মই যোনে কমজোৰ হয় যোনে নিৰীহ হয় যাৰ কাৰণে কোনো নাই সেইটো মই চাইড লোৱাৰ কাৰণেই পুলিচত আহিব বিচাৰিছোঁ মই জানো এজন যোনে পাৱাৰফুল মানুহ হয় ইউ আৰ নন ৰিপৰ্টাৰ আপুনি এটা ভাল এটা জেগাতে আপোনাৰ SPDCৰ ছাপৰ্ট নালাগে আপুনি তাৰ ডাঙৰ ডাঙৰ মানুহ চিনি পায় আপুনি তাক চিধা ফোন লগাব আপোনাৰ কাম হৈ যাব DCSPৰ ছাপৰ্টটো কাক লাগে যোনে কমজোৰ আছে যোনে গৰীব আছে যাৰ কোনো কথা শুনা নাই কাৰ ফোন নধৰে যাৰ তো মই সেইটো ভাবোঁ কি মই যেতিয়া বৰ্দিটো তাৰ কাৰণে পিন্ধিছোঁ ডোণ্ট মাইণ্ড বাট মই আপোনাৰ কাৰণে পিন্ধা নাই হয়তো আপুনি ক'লে আপোনাৰ কামটো কৰিম বাট মই জানো আপোনাৰ হয়তো ইমান দৰকাৰ নাই মোৰ সেইটোৰ দৰকাৰ হয় মই তাকি মাৰি দিয়াৰ কথা কেতিয়াবা কেনেকৈ ভাবিব পাৰোঁ দিছ ইজ নট অনলি ইলিগেল দিছ ইজ ইমৰেল সেই ঘটনাটোক লৈ আপুনি ধৰক মুকলিকৈ একো কোৱা নাই আজিলৈকে আজি কিবা এটা ক'ব নিজে নগাঁৱৰ সেই ঘটনা আপুনি কৈছে আনফৰ্চুনেট ঘটনা বুলি কিন্তু কৈছে अनफॉर्चुनेट देखिए क्या होता है कि जिन्हें का मैं जिमान गम पाइसु हाँ अनफॉर्चुनेट मतलब देखो किसी को भी गोली लग जाना इज अनफॉर्चुनेट हेतु एटा कथा नय कोनो कथा काउके गोली लगा तो अनफॉर्चुनेट जेतु मैं हेतु भाबो कि पुलिसिंग शुड बी এনেকুৱা कि আপনার কথাত কাম হৈ যায় you know আপনি রিসেন্টলি যেনেকা চাইছে হয়তো লাস্ট অলপ ল এন্ড অর্ডার প্রবলেমত আমি গৈ কথাই পাতি কাম হৈ গৈছে বিকজ এটা ট্রাস্ট আছে আমার ভিতৰত পাব্লিকৰ ভিতৰত তো এনেকাই মই ভাবো পুলিচিং হ'ব লাগে পুলিচিং শুড not be ki unnecessary you know ki kono jaga tene ka civil society violence hobo na lage either side mane je criminal side ba police side violence hobo na lage ultimately eta civilized society hitui hobo jitu karone ami badi asu to ta ji hoise I don't know and drugs er against ladai kene ka ki you know bahut kisu hoisile তো হিটু ইনসিডেন্ট মই বিশেষ না জানো জনে কৰিছে সব হেৰ বেছিস ড্ৰাগছৰ বিৰুদ্ধে আপুনি ইতিমধ্যে এইখিনি কথা কৈছে মই আকৌ নুসুধো যিটো কথা কোৱা হয় যে ড্ৰাগছটো আচলতে এটা ফেসলেস এনিমি এখন এনলেস ৱাৰ সদায় যুদ্ধখন পুলিচে চলাব লাগিব দুদিন যদি পুলিচ বহি দিয়ে আকৌ সেই লবিটো শক্তিশালী হৈ যায় এইটো সঁচা নেকি ৰাইট এনে হিটু কোৱাটো ভাল ষ্টাইলত ক'লে ফেসলেস এনিমি কিছু ফেসলেস নহয় There's nothing called faceless enemy. I wrote back out cool ase mane. नहीं हिटू तो जानिले तो आर दिले तो मैं कोई मारी आऊँ तक. किंतु मैं ऐसे देखिए this is what ये greed है. इटू जो लालच है. तो इटू easy money पाए. Okay, easy money पाए आरु crime जिटू है basically easy money आटा रास्ता खुली दिए बहुत जनों का. तो हे कारण मैं भावो कि যদি এটা কোনো country বা কোনো society इटू प्रण करी लय कि इटू बंद करी दिबो लागे एज ए कंट्री माने एटा स्टेट करिले बा एटा डिस्ट्रिक्ट करिले खाली ना होबो इट हैज टू बी अ कलेक्टिव डिसीजन एट मे बी ग्लोबल लेवल तो हेतु कारणे जदि হয় तो आई एम श्योर कि सबको माने बिल से निकाल के मार सकते हैं हेतु इमान ना হয় कि फेसलेस एनिमी आर सब ना হয় যদি ডিসাইড কৰি লোৱা হয় তিনটা ফালে যদি কাম স্টার্ট কৰি দে যেটো আমি ডিমান্ডৰ ফালটো কাম কৰিব আৰম্ভ কৰিম कि মানুহ ন বিচাৰে তেতিয়া ড্ৰাগছ है ना আর যেটো আমি রিহ্যাবিলিটেশন যেটো পার্ট আছে হেতু আমি অলপ ধ্যান দিও कि you know how to get them out of this तो আর কেনেকা ইন্টিগ্রেট কৰিব and thirdly without a full fledged war on drugs যেটো কোৱা সাপ্লাই পার্টত full fledged मतलब বুঝি না পায় তো তা জি কৰিব লাগে whatever যদি এই কথা বুঝি না পায় যদি हर तरह का इलीगल और वायलेंट एक्टिविटीज যদি পার্টিসিপেট কৰি আছে who is better trained than police officers to conduct violence violence যদি কথা ভাবে then it should be full fledged violence এ হৰু না কি অলপ মাৰিলো অলপ ৰাখি দিলো অলপ ঠেলিলো ওকে এসে नहीं चलेगा তেতিয়া যে আপনি কোলে আনএন্ডিং ওয়ার या अनएंडिंग वॉर टू होबो it has to be an ending war once for all मैं चुन के लास्ट तक এটা but it has to be global war it cannot be a local war লোকাল তো আনএন্ডিং থাকবো ইয়াত ধরিব তাত যাব তাত ধরিব তাত যাব তাত ধরিব তাত যাব যেটা হইছে এটা সোনাকা দেখিয়ে লখিমপুরত যে ফেক গোল্ডটো কি হইছে মই তাত গৈ দাম দুম লাগাইছো সব পলালে তাত পৰা আধা সারেন্ডার কইলে নিজে হ্যাঁ সারেন্ডার তো কইলে তো বেলেগ কথা সারেন্ডার তো হবই কিন্তু was it finished that's the question মানে হেতু খালি লখিমপুর তো রাখিলে কি তো ফেক গোল্ড মৰিগাঁও বাবা আহি গ'ল এক্স্যাক্টলি তেতিয়া মই এতিয়াও খবৰ পাইছো এটা
মৰিগাঁৱত কৰিলে বৰপেটাত কৰিলে হা মই তাৰ আমি গ্ৰাউণ্ডত মাৰি আছোঁ বাট দিছ হেজ টু বি কালেক্টিভ এফৰ্ট নম্বৰ 1 আৰু দ্বিতীয় মই বাৰ বাৰ কৈ আছোঁ আপোনাৰ মাধ্যমত নাজানো বাট চামবডি হেজ টু স্পীক নেশ্যনেলি আজিও বিহাৰৰ মানুহ ইউপিৰ মানুহ পাঞ্জাবৰ মানুহ মণিপুৰৰ মানুহ আহি ঠগি আছে why somebody is not speaking nationally हेतु कोबो लगे देश मेरा मन करता कभी कभी कि मैं एक वीडियो बना के सबको बताऊं देश भर में कि भाई ये फेक गोल्ड तो की चले हेतु कारण चक्रत न पड़िबो दीज आर सर्टेन इंपॉर्टेंट थिंग्स व्हिच नीड्स टू बी डन यू नो बाकी रोजमर्रा का करिया सो प्रिवेंटिव पुलिसिंग इज द कॉल फॉर द डे मैं भाबो क्राइम होई जाबो तार पिছত मैं टू सॉल्व करिम हिरो होम क्या है ये इट इज जे किसे घर उजड़ गया यार एटू अपना क्राइम हुआ हां तार पिছত हिरो होई लाभ নাই হবো দিব না লাগে এটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন মই আপোনালৈ বিশেষভাৱে থৈ দিছিলোঁ যে আপুনি যেহেতু এইটো অভিযান চলাই আছে গাৰ্জেন সকলে নিজৰ চাইল্ডটো এই লাইনটোত গৈছে বুলি তেওঁলোকে ঘৰত আগতে এটা অনুমান পায় নেকি যে মোৰ ল'ৰাটো ড্ৰাগছ লাইনত পৰিছে কেনেকৈ পায় মানে ক'ত ক'ত গম পাব মানে গাৰ্জেনে কাৰণ যেতিয়ালৈকে গম পায় তেতিয়ালৈকে বহুত দেৰি হৈ যায় নাই প্ৰথম দু তিনটা বস্তুত আপুনি প্ৰথম গম পাই যাব ফাৰ্ষ্ট আপুনি তাৰ एक्टिविटीज इरेटिक লাগিব নরমাল যদি আপনি অবজার্ভ করে গার্জিয়ানস কে প্রবলেম স্টার্টিংতে একদম স্টার্টিংত পাই যাব আপনি সডেনলি সব বেশি হই আছে हां फॉर एग्जांपल बेसी हुई है हां অলপ ভুলভাল কথা কোনো এনেকা कुछ बोल रहा है इरिटेट হৈ আছে यू नो বা সডেনলি একদম সাধু নিচিনা বিহেভ কৰিব আৰম্ভ কৰিছে কেতিয়া কেতিয়া যত তত খানাটো বেশি খাই আছে বা কম খাই আছে এনেকুৱা অলপ গার্জিয়ান যদি অবজার্ভ কৰিলে আপনি প্ৰথমবারই ধৰি লব পাৰে কি আজি এনেকা কি হৈছে কি কৰি আছে এটো ইজ ভেরি ইজি টু ক্যাচ এটো ইমান ডিফিকাল্ট কি থাকে না হেতু এটা হল তাৰ বিহেভিয়ারাল প্যাটার্ন চেঞ্জ হৈ যাব দ্বিতীয় হ'ব কি ফ্রেন্ড সার্কেল চেঞ্জ হয় নি ফ্রেন্ড সার্কেল চেঞ্জ হেতু আপনি হয়তো ইমান গম না পাব এজ এ গার্জিয়ান ডাঙৰ হৈছে যদি আপনি গম না পাব কি ফ্রেন্ড সার্কেল আছে কি না হয় হ্যাঁ হেতু চেঞ্জ তো হবই দ্যাটস ডেফিনেটলি দ্যাট ইজ চেঞ্জ বাট এটো প্ৰথমত আপনি গম না পাব এটো এক মাহ দু মাহ পিছত গম পাব আপনি ফার্স্ট দিন দত গম পাই যাব কি ইরাটিক বিহেভিয়ার তো অলপ বেয়া হৈছে গলত হৈছে यू नो कुछ तो अलग कर रहा है ज्यादा सो रहा है क्यों सो रहा है ज्यादा क्यों हुई আছে ইমান यू नो क्यों ইমান পানি খাই আছে क्यों ইমান খানা খাওয়ানি বেশি খায় हां मतलब आई एम नॉट अ डॉक्टर आई एम टेलिंग यू द बिहेवियर विल चेंज আর তো বেলেগ বেলেগ মানুহ বেলেগ বেলেগ টাইপৰ দেখাবো তো উইল অলওয়েজ চেঞ্জ ফাইন্ড আ চেঞ্জ ইন বিহেভিয়ার চকুটো লাল হৈ থাকিব यू नो বেলেগ কে লাল হৈ থাকিব তো আপনি ভাবিব কি হুয়া নাই না কিউ কিউ হইছে বা ইমান বেশি হইছে হে কারণে হইছে তো ইউ হ্যাভ টু বি ওপেন আর মা দেউতাক প্ৰথম যেটো লাগে এটো কি বি ওপেন টু দা আইডিয়া মানুহ ভাবে মোর ঘৰত না হ'ব বেলেগত হৈ যে তার লৰা হৈছে তার ছোৱালী হৈছে মোক ঘৰত না হ'ব হেই মানসিকতা তো मतलब निकालना पड़ेगा हेतु बिलीव करिब लागे कि तो कारो लगत हो যাব পারে यू नो जेने को एक्सीडेंट হয় सबको लगता है मेरे साथ नहीं होगा किसी के साथ हो सकता है तो एने को ड्रग्स हकलक लागे मोर घरत ना हो बट इट कैन हैपन विथ एनीवन आई एम टेलिंग यू फ्रॉम द मोस्ट हम्बल फैमिली टू द किंग्स फैमिली बहुत एसीएस ऑफिसर মোৰ লগত চিনাকি তেওঁলোকৰ পুতেক আপোনালোকও জানে ইমান ভাল ভাল ঘৰৰ ল'ৰাবিলাক যে সোমাই গৈছে এটো কেনেকৈ সোমাই কেনেকৈ মানে তেওঁলোক ভাল ঘৰৰ মানুহ হয় পঢ়া শুনা আছে তেওঁলোকক কেনেকৈ টাৰ্গেট কৰে হেতু এটা আছে বস্তু কি সাপ্লাই যেটো আছে মানে না কি আজিকালি যে ল'ৰা ছোৱালী আছে তাক টাৰ্গেট না কৰে এই না কি এসএস অফিসাৰৰ ল'ৰা হয় তো টাৰ্গেট কৰে নো ওয়ান ইজ টাৰ্গেটেড লাইক দ্যাট हां তো প্ৰবলেম হয় কি আপুনি চাব কি মা দেউতা ভাবে যেটো সোকল লাইফস্টাইল নো कि बच्चे पार्टी कर रहे हैं घुरी গৈছে ফুৰিবৰ গৈছে তো এই সব जैसे जनरली যেটো হাই ক্লাস সোসাইটিৰ এটো অপরচুনিটি বেশি আছে এটা प्राइवेट पार्टी কৰাৰ কাৰণে ৰিসোর্সেস আছে পয়সা আছে তাৰ লগত টকা আছে তো হে লাইফ टू एंजॉय अरे बच्चे जो गरीब का बच्चा ना वो मिट्टी में खुश हो लेता है तार बेसी ना लगे फुटबॉल खेले माठत पूरा एनर्जी बेया कर देबो तब खुशी खुशी लौट के आ जाएगा किंतु अमीर का बच्चा जो होता है सबको नहीं कह रहा हूं बट ज्यादातर जो पेरेंट्स अच्छे हैं हेतु भावे ना लड़ाटोर चोट लागि जाबो हे बेसी केयरिंग करे माटी जाबो ना लागे हेतु करिबो ना लागे ताक इमान पैम्पर करि दिए तो पैम्पर सोसाइटीत पैम्पर जी एनवायरमेंटत एनेको मानु आहा टू सो कॉल्ड क्लास यू नो एटा क्लास पार्टी चली आसे तात एनेको पेडलर एटा सज सजा के पेडलर आएगा और बिंदास लाहे के दी गुसी जाबो एंड you will not realize कि इमान क्लबत की चली आसे पार्टीत की चली आसे इट्स अ वेरी स्मॉल थिंग मने तो भाई दिस इज नथिंग एक बारो करने करि आसु की आसे हमर लाइफ आसे एन्जॉय करि आसु अनफॉर्चुनेट दिस माइंडसेट आई हैव सीन मोर माने टाइम तो देखिसु इटो कि अरे भाई तो इतना क्या यार एक बार लाइफ में टेस्ट कर ले एक बार करने में क्या जाता है तो मैं कहता था रेलवे लाइन चल खड़ा हो जाए माने तेने के अप्रोच करे दैट्स व्हाट आई मीन इट्स वेरी कैजुअल अप्रोच तात कोनो अपनी षड्यंत्र देखिबो नवारे कि षड्यंत्र कोरा है अभी इसको ये बनाएगा कुछ नहीं होता नॉर्मल
আমি আপনি কথা পাती आसू और भाई रितु भाई क्या चल रहा है ठीक यार ये बड़ा सही चीज लाया है देखा क्या मस्त है यार टेस्ट कर देखना हमने अच्छा दिखा एंड यू गॉन ये तो अच्छा था यार नेक्स्ट टाइम कब मिलेगा এবাৰ খালি नहीं इट्स नॉट एक बार इसका तो हो यू नो यू देयर इज मेडिकल कितने बार करने से होता है आई एम नॉट द करेक्ट पर्सन टू स्पीक फॉर दैट बट इट ना है बट येस इनिशिएट तो एक बार हो जाए যদি একবার মজা পাই গৈছে আকৌ আপনি সেকেন্ড টাইমটো যেতে কৰিব তেতিয়া হয়তো আপোনাৰ ৰেজিস্ট্যান্সটো ইমান নাথাকে ফার্স্ট টাইম ৰেজিস্ট্যান্স থাকে মই যেনেকা এটা एग्जाम মই জীবনত মদ খোৱা নাই नॉन वेजिटेरियन खवा नहीं मैं जिस दिन पहली बार थोड़ा सा पी लूंगा ना लोग कहते हैं अरे यार सोशली ले लो थोड़ा सा ले लो क्या जाता है इतना जिस दिन मैं पहली बार ले लूंगा ना दूसरी बार के लिए मन से वो रोक नहीं आएगा आज ही मैं धर्म निशाना मानी न खाऊं मेरा धर्म भ्रष्ट हो जाएगा और जिस दिन भ्रष्ट हो गया एक बार ही तो लगेगा भ्रष्ट होने में तार पीछे खुली जाबो दरवाजा तेतिया ना थाकू आरो तेतिया हबो आरो तेतिया मैं हो जाम सोशल ड्रिंकर आ सोशली खाओ हबो 2015-16 মানত আমি ড্ৰাগছৰ বিৰুদ্ধে কিছুমান জেগাত গৈছিলো যে মই ড্ৰাগছ কোৱা ল'ৰাজনক লওঁ তেওঁ 500 रुपीस দিও পাণ্ডুত গ'ল উইদিন 5 মিনিটছ তেওঁ ড্ৰাগছৰ পুৰি এটা কিনি আনিলে ডিব্ৰুগড়ত গ'লো ডিব্ৰুগড় এছপি অফিচৰ কাষতে এছপি অফিচৰ কাষত 500 দিলো তো ব্ৰাউন সুগাৰ এটা পুৰিয়া কিনি আনিলে ইমান সহজে ড্ৰাগছ পাইছিল আমি আচৰিত হৈ গৈছিলো দেখি মানে ইমান সহজে এতিয়া সেই সিচুৱেচনটো আপুনি চেঞ্জ হৈছে বুলি ভাবিছে নে yes yes এটা ডেফিনেটলি চেঞ্জ হৈছে ইমান ইজি নহয় এটো স্পেশালি আফটার आवर প্রেজেন্ট সিএম স্যার কেম তো যেনেকুৱা এটা ওয়ার এগেইনস্ট ড্ৰাগছ স্টার্ট কৰিছে স্যার তো এটো ইমান ড্ৰাগছটো ভাবাটো ইমান ইজি নহয় আজিৰ দিনত তো বাট এটো ন কম কিউকি अगेन এটো আই বহুত মান কাম আছে বহুত কৰা আছে খালি অখম কৰিলে নহব উচৰা উচৰি যি ৰাজ্য আছে তাকো তাত পাৰ্টিসিপেট কৰিব লাগে গোটে এটা ন্যাশনাল ওয়াৰ হ'ব লাগে গ্লোবাল কৈছো টু স্টার্ট উইথ অখমৰ ওয়াৰটো তো ভাল চলি আছে হেটো তো জিমান ধৰি ৰাখিব পাৰিছে কৰি আছে দ্য মোমেন্ট উচৰা উচৰি জিমান আছে হে যদি পাৰ্টিসিপেট কৰি লয় ৰাতাৰাতি চেঞ্জ হৈ যাব সি পুৰা ইট উইল বিকাম বেটাৰ আপোনাৰ বেছি সময় নলওঁ আপুনি এটা বিহাৰ গৈ আছে বহুতে কয় যে চকুৰ আতৰ হলে মনৰ আতৰ হৈ যায় অসম পাহৰি যাব আপুনি ना मैं ना पाहर जाओ बस ये विश्वास करो कि बिकॉज मैं एक तो एक्सपीरियंस करिसो आई हैव फेल्ट द लव और ना वो प्यार जो होता है ना वो भूलता नहीं कोई है ना तो वो यू नो दिस लव इज नॉट इट्स अ फीलिंग यू कैन नॉट फॉरगेट इट हाँ आसाम मुझे ना भूल जाए मैंने हिटोल कथा तो बाकी मैं तो केতিয়াও ना पाहर जाओ बिकॉज मोर जीवन एटाई जीवन আছে এটা মেজৰ তাৰ হিस्सा নখমত থাকিছো याद দিছো मोर बेस्ट पार्ट ऑफ माय लाइफ मेरी जवानी मैंने दिया यहाँ पे यू नो सो 12-13 বছৰ यस इट्स दिस पार्ट ऑफ द कंट्री जो मैं 12-13 বছৰ मैं की कम मोर मैं यूथ मैं दिसु याद हाउ कैन आई फॉरगेट इट मोर मेमोरीज याद আছে मोर अचीवमेंट्स याद আছে मोर सक्सेस याद আছে मोर रेपुटेशन याद আছে मोर रिस्पेक्ट याद আছে मोर लव याद আছে केने को पाहरि जाम इट्स इम्पॉसिबल फॉर मी पाहरि जोवाটো बल्कि हे जे यात আছে এই সব মোর কারণে সোর্স অফ এনার্জি হবো সোর্স অফ মোটিভেশন হবো ফর দ্য লাইফ আহেড আৰু আপুনি তালে গৈ আছে অসমৰ পৰা মানুহে ভৱিষ্যতে দি আপোনাক সহায় বিচাৰে আপুনি যেটো ৰাজনীতিবিদ বুলি নিজকে ক'বলৈ বেয়া পাইছে বা সমাজ সেবি বুলি কৈছো সেইকাৰণে সেই সহায়টো আপুনি কৰিবনে 100% উইদাউট আ সেকেন্ড থট বা দুবাৰ না ভাবো এটোৰ কাৰণে যদি মোক যে কাৰণে হৈ দিব মই নিজৰ মানে কি কম jurisdiction में मैंडेट बा जी कैपेबिलिटी आग बढ़ी कोई करिम ভিতৰত না মই उससे निकल के करूंगा যদি हमें प्रिविलेज পাবো डेफ 100% পাবো যদি মোক মানে भाई साहब कोई दिया মোক कि आपने हिटो कोई दिया मोर লগত নাই মই আপনা খুদিম ভাই ये हेल्प मांग रहा कर सकते हो कोई আপনি না বলে আৰু হতিম মই তে তো মানে কন্ডাক্টৰছত বাহিৰত যোৱাৰ এটো মানে এটা সুবিধা আছে মই দুনিয়াত কাও খুদিব পাৰো এতিয়া मैं किसी को बोल सकता हूँ आई नीड टू हेल्प द पर्सन मोर लगत होबो ना पारे कहीं से तो मिलेगा तो मैं जिमान रिसोर्स আছে सब लगाई दिम बट जे मानो मोर लगत कोनो होप लई कथा कय होप लई आहे अ जेन्युइन होप যদি মই নিজৰ কাৰণে এটা তো জাজমেন্ট ৰাখো মই এই বহুত মান মানুহ হয় যে এক্সপ্লয়টেটিভ হয় কেতিয়া কি আপোনাকো হদিব তাকো হদিব সকল লগত 100 টাকা লব আর তাৰ পিছত গৈ মত খাব এটো হয় হ্যাঁ তো মই এটো আপুনি চিনিয়ে পায় হ্যাঁ এটো চিনি পাম জনে জেনুইন মানুহ জেনুইন প্ৰবলেম লৈ মোৰ লগত আহিব মই দুনিয়া ৰিসোর্স লগাই দিম তাক হেল্প কৰাৰ কাৰণে বাট মই তাক হোপলেস কৰি वापस নকৰিম কেতিয়াও দ্যাটস মাই প্ৰমিস উইথ মাইসেলফ এটো মই আজিও কৰিছো हमेशा কৰাও আগতো এটো কৰিম সেই কাৰণে বহুত বাৰ আমি আমাৰ যিমান বন্ধু বান্ধৱ আছে থ্যাঙ্কস টু মোৰ কলিগস জনে অসমত থাকিছে বাহিৰত আছে বহুত বাৰ হয় বেলেগ জিলাৰ মানুহ মোক এপ্ৰোচ কৰে বা বেলেগ ষ্টেটৰ মানুহ মোক এপ্ৰোচ কৰে মই কেতিয়াও নকয় কি মোৰ জুৰিডিকশন না হয় মই না কৰিম কেতিয়াও নকয় কি এটো মোৰ মই তাক
তাতো হেল্প কৰাৰ চেষ্টা কৰোঁ কিমানটো কেনেকৈ কানেক্ট কৰাই দিওঁ কেনেকৈ তাক মানে মদত দিলাই দিব পাৰোঁ যিমান পাৰিছোঁ মানে বিকজ আমাৰ এটা লিমিটেশ্যন আছে সেইটো আমি সদায় চেষ্টা কৰিছোঁ হয়তো এজন দুজন এনেকুৱা বাদ পৰিব পাৰে বাট মষ্টলি মই চেষ্টা কৰিছোঁ এইটো হেল্প কৰাৰ